হেল্ল' এভৰিৱান, এয়া ডাৱৰীয়া বতৰ, চিপকৈ বৰষুণ পৰি আছে। ক'লৈকো এনেকুৱা বতৰত যাবলৈ মন নাযায়, কিন্তু যাবই লাগিব, উপায় নাই, যিহেতু নিজৰে কাম আছে, নগ'লেই নহয়। আৰু সেইকাৰণে ওলালোঁ এতিয়া মিতালী আৰু মই যোৰহাটলৈ যাবলৈ বুলি। আৰু এতিয়া আহি যোৰহাটৰ অভাৰব্ৰিজখন পালোহি আৰু আহি ফাইনেলি পাই গ'লোহি য'ত আহিবলগীয়া আছিলে। তাত মানে ফৰ্ম চৰ্ম জমা দিলোঁ, কিন্তু কামটো হোৱা নাছিলে। সেইকাৰণে আমি ভাবিলোঁ অকণমান ঘূৰিয়ে লওঁ। তাতে আমি স্কুলখনত সেয়া ঘূৰা দেখিলোঁ আৰু তাতে মানে চাৰিআলিটোত শ্বুটিং কৰি আছিলে আৰু মই সঁচাকৈ মানে পাগলী বুলি ভাবি ভয় খাই গৈছিলোঁ। তাকে মিতালী পূৰা হাঁহিলে। তাৰপিছতে আহি অকণমান ৰখিলোঁ কৰিলোঁ। আকৌ এয়া ডাৱৰীয়া বতৰ যিহেতু, সেইকাৰণে জ্বলা কিবা এটা খাবলৈ মন যায় নহয়, আলুমূৰীয়া ভাজি ভাত খালোঁ। আৰু আজিহে মই গম পালোঁ যে যোৰহাটত ইমান ডাঙৰ পুখুৰী এটা আছে, মই নহয় মিতালী দুয়োজনীয়ে আমি আজিহে গম পাইছোঁ। আৰু শেষত এয়া পাকত পাক ঘূৰি বাছত উঠিলোহি যেনিবা। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে আহিছোঁ, বাই বাই।